নমস্কাৰ বন্ধুসকল, দেশৰ বাবে এটা বৰ ভয়ানক ইক'চিষ্টেম এটাৰ সৃষ্টি হৈছে, যিবিলাকৰ বাবে দেশৰ আইন আদালত ন্যায় ব্যৱস্থা কোনো অৰ্থ নাই। তেখেতসকলে আইন আদালতৰ নিচিনা হৈ পৰিছে আৰু এই ইক'চিষ্টেমটো দেশৰ একতা আৰু সংহতিৰ বাবেও ভাবুকিস্বৰূপ হৈ পৰিছে। সেইটো এটা বৰ চিন্তনীয় বিষয়। দিল্লীত আকৌ এবাৰ দ্বিতীয় শ্বাহিনবাগ বা দ্বিতীয় কৃষক আন্দোলন সংঘটিত হ'বলৈ গৈ আছে নেকি? এই কথাষাৰ কিহৰ কাৰণে ক'লোঁ? কাৰণ গণতন্ত্ৰত সকলোৰে অভাৱ অভিযোগ চৰকাৰৰ প্ৰতি থাকে আৰু এইটো থকাটো এটা গণতন্ত্ৰৰ বাবে গণতন্ত্ৰ এটা অবিচ্ছেদ্য অংগ বুলিও ক'ব পাৰি। কাৰণ গণতন্ত্ৰত যেতিয়া ৰাইজে এখন চৰকাৰ পাতি দিয়ে আৰু সেই চৰকাৰখনক নিজৰ অভাৱ অভিযোগ বা দাবী উত্থাপন কৰাটো ৰাইজৰ এটা অধিকাৰৰ ভিতৰত পৰে। কিন্তু আমি অধিকাৰৰ লগতে কিছুমান আমাৰ দেশৰ নাগৰিক হিচাপে কৰ্তব্যও আছে। সেই কথাটো আমি চকু দিব লাগিব। আপোনালোকে নিশ্চয় দেখিছিল, দিল্লীত যি কৃষক আন্দোলন আৰম্ভ হৈছিল, সেই কৃষক আন্দোলনৰ নামত মাহ ধৰি ৰাজপথ ব্লক কৰি দিয়া হৈছিল, যাৰ ফলত নিজৰ অধিকাৰ সাব্যস্ত কৰিব যাওঁতে আনৰ অধিকাৰো খৰ্ব হোৱা দেখিবলৈ পোৱা গৈছিল। তাৰ উপৰিও এই কৃষক আন্দোলনৰ নামত য'ত আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়, য'ত দেশ স্বাধীন হোৱাৰ পিছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তাত স্বাধীনতা পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিছিল আৰু সেই লালকিল্লাকে কৃষক আন্দোলনৰ নামত ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছিল। জাতীয় পতাকাখনক অৱনমিত কৰি তাত ধৰ্মীয় পতাকা উত্তোলন কৰা হৈছিল। আপোনালোকে যিসকলে সেইবিলাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে টিভিত দেখিছিল, আপোনালোকৰ কেনেকুৱা লাগিছিল সেইখিনি সময়ত? ঠিক সেইদৰে শ্বাহিনবাগৰ আন্দোলনৰ সময়ত যি শ্বাহিনবাগৰ সৃষ্টি হৈছিল, সেইবিলাকো আপোনালোকক উনুকিয়াই দিব নালাগে। এতিয়া আকৌ তেনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ গৈ আছিল নেকি? ভাৰতৰ আমাৰ যি মল্লযুঁজাৰুসকলৰ পৰা এটা অভিযোগ উত্থাপন কৰিছে, আৰু মই সকলো মল্লযুঁজাৰু বুলি ক'বলৈ নাযাওঁ, কাৰণ ইয়াত এই মল্লযুঁজাৰুসকলে সমগ্ৰ ভাৰতীয় মল্লযুঁজাৰুসকলক প্ৰতিনিধিত্ব কৰিছে বুলিও ক'ব নোৱাৰি। আজি বজৰং পুনিয়াৰ নেতৃত্বত ভাৰতীয় মল্লযুঁজাৰুৰ সন্থাৰ অধ্যক্ষ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যি মহিলা যৌন উৎপীড়নৰ অভিযোগ আনিছে, এই অভিযোগৰ হেৰিতে দুখনকৈ তেওঁৰ বিৰুদ্ধে FIR দৰ্জ কৰা হৈছে। ইয়াৰ উপৰিও মাননীয় সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে ডাঙৰীয়াই এই বিষয়ে শুনানি আৰম্ভ কৰিব। ইয়াৰ পিছতো ৰাজপথত বহি আন্দোলন কৰাৰ উদ্দেশ্য কি? তাৰমানে ইয়াৰ অৰ্থ দুটাই হ'ব লাগিব, তেখেতসকলে ভাৰতীয় ন্যায় ব্যৱস্থা বা আইন ব্যৱস্থাৰ ওপৰত আস্থা নাই। দ্বিতীয়তে, অভিযোগ উত্থাপন কৰিলে বুলিয়েই যেন তেওঁ দোষী সাব্যস্ত হ'ব, সেই বিষয়ে আমি নিৰ্ণয় লোৱাতকৈ এইটো আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থা আছে, আইন ব্যৱস্থা আছে, তাৰ ওপৰত আস্থা ৰাখি আমি এৰি দিব লাগে। তাকে নকৰি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদৰ নামত ৰাজনৈতিক আখৰাৰ কৰাৰ পৰা ইয়াৰ এটা অন্তৰ্নিহিত কথা বুজিব লাগিব যে আচল যুঁজখন আচলতে কিহৰ। ধন্যবাদ।